আমি সকলো কাৰ্যসূচী বাতিল কৰিছোঁ, দলৰ পতাকা অৰ্ধনমিত কৰিছোঁ। সকলোতে এনেধৰণৰ এটা প্ৰস্তাৱ ল'বৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। অন্য জিলাবিলাকতো অসমৰ প্ৰতিখন জিলাতেই আমি আজি আমাৰ দলৰ সকলো কাৰ্যসূচী যিবিলাক উৎসৱধৰ্মী বা উদযাপন ধৰ্মী সকলো কাৰ্যসূচী আজি বাতিল কৰিছোঁ। এজন সঁচা অৰ্থত জনপ্ৰতিনিধি বিজিত গড় নাৰ্জাৰী এই অঞ্চল তামোলপুৰ দৰঙাজুলি সকলোৰে অতি আপোন এজন নেতা হিচাপে, মৰমৰ নেতা হিচাপে তেখেতে 4টাকৈ কাৰ্যকাল MCLA কিছু সময়ৰ কাৰণে ইয়াম হিচাপেও কাম কৰিছে আৰু অত্যন্ত এজন অমায়িক আৰু সকলোৰ লগত একেবাৰে নিজৰ এজন পৰিয়ালৰ সদস্যৰ নিচিনাকৈ তেখেতৰ যিটো আত্মীয় ব্যৱহাৰ, গতিকে এনেকুৱা এজন ব্যক্তিৰ অৱৰ্তমান আমি আজি ভাবিব নোৱাৰা এটা বিষয়। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস যে আমাৰ মাজৰ পৰা আমাৰ প্ৰিয় নেতাজনক বিজিত গড় নাৰ্জাৰীক ঈশ্বৰে শ্ৰীচৰণত স্থান দিলে। আমি তেখেতৰ যি কৰ্মৰাজি, এই কৰ্মৰাজিক সদায় আমি মনত ৰাখিব লাগিব আৰু বিশেষভাৱে দৰঙাজুলিৰ ৰাইজে তেখেতৰ পৰা যি মৰম সংবেদনা পাইছিল, তেনেকুৱা এজন নেতা ভৱিষ্যতৰ দিনত পোৱাটো হয়তো দুৰ্লভ কথা হ'ব। তথাপিও আমি বাস্তৱ সত্যৰ লগত আমি মুখামুখি হ'ব লাগিব। তেখেতৰ দৈহিক হয়তো মৃত্যু ঘটিছে, কিন্তু তেখেতৰ যি কৰ্মৰাজি সেইখিনি আমাৰ মাজত থাকি যাব আৰু আমি তেখেতক যেনেকৈ পাৰোঁ অনাগত দিনত আমি স্মৰণ কৰি যাম, কৰ্মৰ জৰিয়তে, তেখেতৰ আদৰ্শৰ জৰিয়তে। আৰু ঈশ্বৰৰ ওচৰত আমি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আৰু BTCৰ উপাধ্যক্ষ হিচাপে তেখেতে দায়িত্ব লৈছিলে মাথোন, আৰু তেখেতৰ যিখিনি আমি দেখিলোঁ দলটোৰ প্ৰতিও, ভাৰতীয় জনতা পাৰ্টীত বহুত বেছি দিন হোৱা নাই যোগদান কৰা, কিন্তু দলৰ প্ৰতি তেখেতৰ যিটো নিষ্ঠা দেখিলোঁ, আদৰ্শৰ প্ৰতি তেখেতৰ যি নিষ্ঠা দেখিলোঁ, সক্ৰিয়তা দেখিলোঁ, সকলো কাৰ্যকৰ্তাক যি ধৰণে তেখেতে মানে সঁহাৰি দিয়ে, তেখেতৰ যি মানে আচাৰ আচৰণ ব্যৱহাৰ মাত কথা, সকলোৰে হৃদয় জয় কৰিব পৰা এজন ব্যক্তি, সকলোৰে মৰম আদায় কৰিব পৰা এজন ব্যক্তি আৰু সঁচা অৰ্থৰ এজন জনপ্ৰতিনিধি হিচাপে, এজন জননেতা হিচাপে বিজিত গড় নাৰ্জাৰীক আমি কেৱল BJP বুলি নহয়, সমাজৰ সৰ্বস্তৰৰ লোকে চিৰদিন মনত ৰাখিব। সহজ সৰল মনৰ অধিকাৰী এজন দলৰ বাবে কিমান ক্ষতি? গোটেই কথাটো এতিয়া পুলিচে গোটেই বিষয়টো চাইছে। আজি পষ্টমৰ্টেম ৰিপৰ্টটো কি ওলাইছে এই মুহূৰ্তলৈকে আমি এইটো খবৰ পোৱা নাই, কিন্তু বিজিত দাৰ নিচিনা ব্যক্তি বা জনপ্ৰতিনিধি পোৱাটো সঁচাকৈ এই অঞ্চলৰ ৰাইজৰ কাৰণে এটা মানে কম যে মানে খুব ভাগ্যৰ বিষয়। এনেকুৱা এজন প্ৰতিনিধি অৱৰ্তমান আমাৰ দলটোৰ বহুত ক্ষতি কৰিছে আৰু সমাজখনৰো ক্ষতি কৰিছে। গতিকে তথাপিও আমি তেখেতৰ যি কাম কাজখিনিক আমি আধৰুৱা কৰি নাৰাখোঁ, আমি যিমান পাৰোঁ তেখেতৰ কাম কাজখিনি আগবঢ়াই লৈ যাম। আৰু তেখেতে যি ধৰণে দলটোৰ নেতৃত্ব লৈছিল, সেই নেতৃত্ব যদিও শাৰীৰিকভাৱে নাথাকিব আমাৰ মাজত, কিন্তু তেখেতৰ কৰ্মেৰে আমি দলটোৰ তেখেতৰ যি চিন্তা চৰ্চা ভাৱনা সেইখিনিক আমি জীয়াই ৰাখিম। এটা কথা নুসুধিলে ৰাইজে হয়তো আমাকো নেৰিব, ৰাইজৰ মাজত পপুলেশ্যন এটা এৰাইজ হৈ আছে। 4বাৰকৈ তেওঁ বিধায়ক পাৰিষদ হৈছে, নিৰ্বাচন খেলিছে, তাৰপিছত এনেধৰণৰ ইচ্ছা মৃত্যু ৰাইজে কিন্তু সহজভাৱে ল'ব পৰা নাই। গতিকে এতিয়ালৈ কিন্তু কোনেও সহজভাৱে ল'ব নোৱাৰে। তেখেতৰ যি ধৰণৰ মানে ঘটনা হ'ল, সেইটো সহজভাৱে লোৱা মানে কোনো ভাবিব নোৱাৰা কথা। গতিকে সহজভাৱে লোৱাৰ এইটোত কোনো অৱকাশ নাই। গতিকে গোটেই ঘটনাটো কি হৈছে, এতিয়া আমি আজি ইয়াত থিয় হৈ ইয়াৰ প্ৰতিক্ৰিয়া হয়তো দিবলৈ এটা আমি উচিত হয়তো এখন মানে প্ৰতিক্ৰিয়া নহ'ব, কিন্তু তথাপিও পুলিচে গোটেই বিষয়টো নিশ্চয় বা পষ্টমৰ্টেমত এই গোটেই বিষয়টো ওলাব। কিন্তু এনেকুৱা চৰম সিদ্ধান্ত
ল'ব লগা হোৱাটো কাৰণ আমি সদায় তেখেতৰ লগত বিধায়ক হওক আমাৰ জনপ্ৰতিনিধি কাৰ্যকৰ্তা সদায় তেওঁৰ লগত আজি বিজয় হাজৰিকা ডাঙৰীয়া ইয়াত অহা কথা আছিলে বিধায়ক ডাঙৰীয়াই তেওঁকে দায়িত্ব দিছিলে ক'ত যাব ক'ত ক'ত মানুহক লগ কৰিব কি কৰিব গতিকে এই গোটেই কথাবিলাকত তেওঁ লিড লৈছে কিন্তু কি হ'ল ঘটনাটো কালি 3 বজাৰ পিছত তেখেত ঘৰত সোমালে তাৰপিছত 5 বজাত কোনো মানুহ আহিলে লগ কৰিবৰ কাৰণে দৰ্জাত নক কৰিছে তাৰপিছত তেখেতৰ কোনো সঁহাৰি নাই গতিকে এইখিনিয়ে আমি আপোনালোকে যিখিনি শুনিছে আমিও এইখিনি শুনিছোঁ কিন্তু ইয়াৰ গোটেই কথাটো আমিও মানে একেবাৰে গোটেই বিষয়টোক এটা উচিত গোটেই এটা কনক্লুজন যিটো কোৱা হয় এটা ফাইণ্ডিংছটো পালে ভাল হ'ব আৰু ইয়াৰ কাৰণে যদি কিবা কৰিব লাগে বা অন্যান্য যি তদন্ত থাকিব